PM হল শিৱসাগৰ ৰাজনৈতিক প্ৰস্তাৱ আমি এই পৃথিৱীত আনিব লাগিব মহত্বৰ মহাজয় কৰিব লাগিব গোটেই জগত অমৃত আনন্দময় ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কল্যাণকামী ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো স্তৰৰ প্ৰতিজন লোকৰ কল্যাণৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে অহৰহ কাম কৰি আহিছে সুগম জীৱন যাপন প্ৰতিজন নাগৰিকৰ অধিকাৰ সেয়েহে ইয়াক নিশ্চিত কৰাটো চৰকাৰৰ প্ৰথম লক্ষ্য এই কথাষাৰত বিশেষ গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে সকলো লোকেই যাতে উন্নয়নৰ আওতালৈ আহিব পাৰে এয়াই চৰকাৰৰ প্ৰধান উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যক আগত ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহক দ্ৰুতগতিত ৰূপায়ণ কৰি জনতাৰ আস্থা আৰু বিশ্বাসভাজন হৈ পৰিছে আজি 10 জুন 2025 তাৰিখ মঙলবাৰে শিৱসাগৰ জিলাৰ KPM হলত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে আমি আটাই একত্ৰিত হৈছোঁ আজিৰ সভাতে শিৱসাগৰ জিলাৰ সুৰক্ষা আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবৰ বাবে এক ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় বিগত সময়ছোৱাত শিৱসাগৰ জিলা এটা সমষ্টিৰ বাহিৰে বিৰোধী দখলত থকা দুটা সমষ্টিৰ সন্মানীয় জনসাধাৰণে অশেষ জ্বালা যন্ত্ৰণা ভোগ কৰিব লগা হৈছে ইয়াৰ লগতে জিলাখন সামগ্ৰিক উন্নয়নৰ দিশত অন্যান্য জিলাসমূহৰ তুলনাত একেবাৰে পিছ পৰি আছে গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত জিলাখনৰ তিনিটা সমষ্টি নিজৰ দখললৈ আনিবলৈ প্ৰতিজন কাৰ্যকৰ্তাই এক দৃঢ় সংকল্প গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰিছে এই প্ৰস্তাৱৰ জৰিয়তে আজি জিলাবাসীৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা কুশক্তিসমূহক কলিতে মষিমূৰ কৰি এক সুস্থ সবল বাতাবৰণ বৰ্তাই ৰাখিবলৈ অহৰহ কাম কৰি যাম বুলি কথা দিলোঁ এইখিনিতে উল্লেখ কৰিবলগীয়া কথা হৈছে পূৰ্বৰ চৰকাৰসমূহৰ দিনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা ভাৰতৰ আৰ্থ সামাজিক ব্যৱস্থাক টনকিয়াল কৰি তুলিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লৈছিল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতি অতি কম দিনৰ ভিতৰতে জনসাধাৰণ এই নীতিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱেৰে লাভান্বিত হ'বলৈ ধৰে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ অকুণ্ঠ সঁহাৰি লাভ কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনাধীন কেন্দ্ৰীয় চৰকাৰে সগৌৰৱেৰে 11 বছৰ সম্পূৰ্ণ কৰিছে ইয়াৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টি আজি বিশ্বৰ সৰ্ববৃহৎ আৰু শক্তিশালী দল হিচাপে পৰিগণিত হৈছে বিগত 11টা বছৰত ভাৰতবৰ্ষৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত অভিলেখৰ পিছত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টাৰ ফলত দেশবাসীয়ে আজি অমৃতকালৰ অমৃত ফল লাভ কৰিবলৈ সক্ষম হৈছে অমৃতকালৰ এই সময়ছোৱাত 140 কোটি জনগণৰ 500 বছৰীয়া